দ্য হোল ব্ৰেইন চাইল্ডৰ 12টা ষ্ট্ৰেটেজি আছে সেই 12টা ষ্ট্ৰেটেজিৰ ভিতৰত আজি মই ডিছকাছ কৰিম প্ৰথমটো ষ্ট্ৰেটেজি প্ৰথমটো ষ্ট্ৰেটেজি হৈছে যে হোল ব্ৰেইন ষ্ট্ৰেটেজি 1 যিটো কানেক্ট এণ্ড ৰিডিৰেক্ট সাৰ্ফিং ইমোশ্যনেল ৱেভছ একচুৱেলি এই গোটেইখিনি পেজত কি কৈছে মই এইখিনিয়ে ডিছকাছ কৰিম এইখিনি ইয়াতে কৈ যাম কিতাপটোৱে সম্পূৰ্ণ ব্ৰেইনৰ ওপৰত ডিছকাছ কৰিছে ল'ৰা ছোৱালীৰ ব্ৰেইন বা মানুহৰ ব্ৰেইন কেনেদৰে কাম কৰে প্ৰতিটো ষ্টেজত প্ৰতিটো এটমছফিয়াৰত বা কিবা এটা এনভাইৰমেণ্টত মানুহৰ ব্ৰেইনে কেনেকৈ কাম কৰে সেই তাৰ বিষয়তে ডিছকাশ্যন কৰা হৈছে যে আপুনি এনে ইয়াত যেনেকৈ চাই আছে যে আমাৰ ব্ৰেইনৰ প্ৰধান অংশ 4টা কিন্তু এনেকৈ যদি আমি পাৰ্টকৈ চাওঁ যে প্ৰধান অংশ 4টা হয় ব্ৰেইনৰ যেনেকুৱা ফ্ৰণ্টেল লোব টেম্পৰেল লোব পেৰিয়েটেল লোব আৰু অক্সিপিটেল লোব এইখিনি এটা প্ৰধান অংশ নহয় যদিও এইখিনি ব্ৰেইনেৰে পাৰ্ট হয় কিন্তু ইয়াত কথা কোৱা হৈছে যে এই ব্ৰেইনটো যদি আমি এনেকৈ চিধাকৈ ধৰোঁ তেতিয়াহ'লে এই ব্ৰেইনৰ মানে এইফালে আমাৰ কি হ'ব দুটা পাৰ্ট মানে আমি যদি ইন ব্ৰড চেঞ্চ ব্ৰেইনক কি কৰা হয় দুটা ভাগত ভাগ কৰা হয় এই যে ফ্ৰণ্টল যিটো লোব আছে ইয়াতে যদি আমি হেৰি কৰোঁ মানে এটা লেফ্ট ছাইড আৰু এটা ৰাইট ছাইড আছে গোটেই এইটোৰ এটা লেফ্ট ছাইড ৰাইট ছাইড আছে এইটোৰ লেফ্ট ছাইড ৰাইট ছাইড আছে এইটোৰো লেফ্ট ছাইড এণ্ড ৰাইট ছাইড আছে যদি আমি একদম ব্ৰড চেঞ্চত ক'ব যাওঁ তেতিয়াহ'লে ব্ৰেইনক কি কৰা হয় দুটা ভাগত ভাগ কৰা হয় এটা হৈছে লেফ্ট ব্ৰেইন আৰু এটা হৈছে ৰাইট ব্ৰেইন ইয়াত চাই আছে লেফ্ট ব্ৰেইন আৰু ৰাইট ব্ৰেইনৰ বিষয়ে যে সিহঁতে অনলি গোটেই ব্ৰেইনটো কি কৰিছে লেফ্ট এণ্ড ৰাইটত ডিভাইড কৰি কথাবোৰ কৈছে একচুৱেলি ইন ব্ৰড চেঞ্চ ব্ৰেইনক কি কৰা হয় দুটা ভাগতে ভাগ কৰা হয় লেফ্ট আৰু ৰাইট কিন্তু আমি যদি অকণমান হেৰি যাওঁ মানে ডিটেইলছত যাওঁ তেতিয়াহ'লে ব্ৰেইনৰ ভাগ 4টা আছে কিন্তু এইটো ফ্ৰণ্টেল লব বা টেম্পৰেল লব যিবিলাক আছে এই লব গোটেইকেইটা লব আকৌ কি কৰা হয় মানে লেফ্ট এণ্ড ৰাইট ছাইড দুটা আছে তেতিয়াহ'লে এই গোটেইকেইটা 4টা পাৰ্টৰ কি আছে লেফ্ট এণ্ড ৰাইট ছাইড আছে ঠিক আছে সাধাৰণতে এইটো কোৱা হৈছে যে মানুহৰ যি গোটেইকেইটা ব্ৰেইনৰ যি লেফ্ট আৰু ৰাইট ছাইড আছে লেফ্ট ছাইডে কি কৰে ৰাইট ছাইডে কি কৰে যদি আমি ক'ব যাওঁ তেতিয়াহ'লে মানুহৰ ব্ৰেইনৰ ৰাইট ছাইড কি হয় এইটো ইম'চনেল ব্ৰেইন হয় আমাৰ যি ইম'চন আছে ভাল পোৱা খং মানুহৰ লগত হিংসা জেদ যিমানখিনি ইম'চন আছে গোটেইখিনি ইম'চন আমাৰ ৰাইট ব্ৰেইনতে ডেভেলপ হয় আৰু লগতে ইমেজ কিবা বস্তুৰ পিকচাৰ যেনেকুৱা লেটাৰৰ পিকচাৰ হওক যেনেকৈ AV আখৰ যিবিলাক আছে এইবিলাক পিকচাৰ হওক কোনো এটা বস্তুৰ পিকচাৰে হওক বা কোনো আই কোঅৰ্ডিনেশ্যন আই কণ্টেক্ট গোটেইকেইটা আমাৰ কি হয় ৰাইট ব্ৰেইনতে কি হয় বিকাশ লাভ কৰে কিন্তু আমাৰ ৰাইট ব্ৰেইনৰ অপজিট যিটো লেফ্ট ব্ৰেইন আছে এই লেফ্ট ব্ৰেইনত কি কৰা হয় লজিকেলি বস্তুবোৰ চিন্তা কৰে সিহঁতে লজিকেল ব্ৰেইনটো ডেভেলপ হয় লেফ্ট ব্ৰেইনত আৰু যেনেকৈ আমি মেথমেটিকেল যিমান যি আছে গোটেইখিনি আমি ডেভেলপ কৰোঁ কোনটো ব্ৰেইনত লেফ্ট ব্ৰেইনত আমি যিকোনো এটা চিন্তা চৰ্চা যেনেকৈ আমাৰ মনে এইটো কৈ আছে ডেট মিনছ আমাৰ ইম'চনে এইটো কৈ আছে যে ইয়াত মানে ভাল পাব লাগে এইটো খং কৰিব লাগে বা ইয়াত মোক খং উঠিছে এইটো আমাৰ কি ব্ৰেইনে কাম কৰে ৰাইট ব্ৰেইনে কাম কৰে কিন্তু ইয়াত কিয় খং কৰিব লাগে আৰু কিয় খং কৰিব নালাগে খং কৰিলে কিমান ভাল হয় বা ভাল নহয় এই যে যুক্তি বা এইটো যে আমাৰ যি ব্যাখ্যা আমাৰ এক্সপ্লেনেশ্যন এই গোটেইখিনি কাম আমাৰ কোনে কৰে লেফ্ট ব্ৰেইনে কৰে ইয়াৰ পৰা এইটোৱে গম পাইছোঁ যে আমাৰ ৰাইট ব্ৰেইনে ইম'চন ডেভেলপ কৰে আৰু লেফ্ট ব্ৰেইনটো কি হয় লজিকেল ব্ৰেইন হয় য'ত মেথমেটিকেলি লজিকেলি বস্তুবোৰ চিন্তা চৰ্চা কৰা হয় আৰু লজিকেল ব্ৰেইন বা লেফ্ট ব্ৰেইনটো আমাৰ ডেভেলপ হয় সাধাৰণতে বা শিশুৰ 3 বছৰ পিছতহে ডেভেলপ হয় ইয়াৰ আগতে সিহঁতৰ এই লজিকেল ব্ৰেইনটো ডেভেলপ নহয় যাৰ কাৰণে সিহঁতে ল'ৰা ছোৱালীবোৰ বা শিশুবোৰে একোৱে বুজিয়ে নাপায় যুক্তিও বুজি নাপায় সিহঁতে ভাল বেয়া একোৱে বুজি নাপায় জাষ্ট সিহঁতৰ খং ভাল পোৱা এইখিনি ডেভেলপ হয় কিন্তু তেতিয়া ডেভেলপ নহয় যে আমি খং কিয় কৰিলোঁ কিয় কৰিব লাগিছিল আৰু কৰিব কিয় নালাগিছিল এই বস্তুটো সিহঁতে বুজিয়ে নাপায় যিহেতু 1 to 3 ইয়াৰ্ছ সিহঁতৰ কোনো ধৰণৰ লেফ্ট ব্ৰেইনৰ লজিকেল ব্ৰেইনৰ ডেভেলপমেণ্ট নহয়েই এই কিতাপটোৰ প্ৰথম ষ্ট্ৰেটেজিটো যিটো হোল ব্ৰেইন ষ্ট্ৰেটেজি 1ৰ যি কানেক্ট এণ্ড ৰিডিৰেক্ট কৈছে এই কথাষাৰৰ অৰ্থ কি যে প্ৰথমে কানেক্ট কৰিব লাগে তাৰপিছত ৰিডিৰেক্ট কৰিব লাগে একচুৱেলি কি কানেক্ট কৰিব লাগে কি ৰিডিৰেক্ট কৰিব লাগে সেই বস্তুটো এইটোৱে হৈছে যে যেতিয়া শিশুবোৰে খং কৰে বা কিবা বেয়া কাম কৰে তেতিয়া আমি তাৰ লগত ইম'চনেলি কানেক্ট হৈ যাব লাগে খং কৰা কিবা বেয়া কাম কৰা তাৰ এইটো ইম'চন ব্ৰেইন যেতিয়া মানে সক্ৰিয় হৈ যায় তেতিয়া এই কামবোৰ কৰে তেতিয়া আমিও কি কৰিব লাগে তাক তেনেদৰে কানেক্ট কৰিব লাগে তাৰ লগত যদি সি খং কৰিছে তাক অকণ মৰম কৰিব লাগে মৰম কৰি তাক অকণ বুজাব লাগে বুজোৱাৰ পিছত আমি লজিকেলি তাক কেতিয়াও বুজাব নালাগে তাক মৰম কৰিব লাগে তেতিয়া সি তাৰ ইম'চন
ইমোশ্যন ব্ৰেইনে কাম কৰি আছে তাক মোৰ ইমোশ্যন ব্ৰেইনৰ থ্ৰুৱে তাক কি কৰিব লাগে বুজাব লাগে সেইটোৱে কৈছে যে কানেক্ট প্ৰথমে আপুনি কানেক্ট কৰিব লাগিব কানেক্ট কৰাৰ পিছত যেতিয়া আপুনি গম পাই গ'ল যে সি আপোনাৰ লগত কানেক্টেড হৈ গ'ল তাৰ পিছতহে তাক আপুনি ৰিডিৰেক্ট কৰিব লাগে আপুনি বুজাব লাগে এটা শৃংখলাত আনিব লাগে সেইটোকে কোৱা হৈছে যে কানেক্ট এণ্ড ৰিডিৰেক্ট কিন্তু এইটো কৰিব কেনেকৈ এই কিতাপত দুটা ৱে দিয়া হৈছে যে আপুনি যদি কোনো এনেকুৱা শিশুৰ মিছবিহেভিয়াৰ বা এনেকুৱা কিবা ধৰণৰ বেয়া কাম কৰিছে তেতিয়াহ'লে আপুনি তাৰ লগত কানেক্ট কেনেকৈ কৰিব প্ৰথমে আপুনি কানেক্ট কৰিব কানেক্ট উইথ দ্য ৰাইট ব্ৰেইন একচুৱেলি আপোনাৰ ৰাইট ব্ৰেইন ইমোশ্যন ব্ৰেইন তাৰো ৰাইট ব্ৰেইন কি হয় ইমোশ্যনেল ব্ৰেইন হয় চ' সি যদি ইমোশ্যনেলি কিবা এটা বেয়া কাম কৰিছে ডেট মিনছ তাৰ খং উঠিছে নহ'লে কিবা এটা এনেকুৱা মিছবিহেভ কৰিছে আল্টিমেটলি তাৰ ৰাইট ব্ৰেইন তেতিয়া সক্ৰিয় হৈ আছিলে তাৰ কাৰণে সি এই কামটো কৰিছে প্ৰথমে আমি আমাৰ ৰাইট ব্ৰেইনৰ থ্ৰু তাক কি কৰিব লাগে কানেক্ট কৰিব লাগে যিহেতু মোৰ ইমোশ্যন মোৰ ভালপোৱা এটা ইমোশ্যন হয় আৰু ভালপোৱা ইমোশ্যনটো মোৰো ৰাইট ব্ৰেইনৰ এটা কি হয় এক্টিভিটি হয় চ' মোৰ ৰাইট ব্ৰেইনেৰে মোৰ ইমোশ্যনেৰে মানে তাৰ খংটো মোৰ ভালপোৱাৰ জৰিয়তে তাক কি কৰিব লাগিব কমাব লাগিব তাক কানেক্ট কৰিব লাগিব প্ৰথমে আমি কানেক্ট কৰিম তাৰ ৰাইট ব্ৰেইনক ঠিক আছে খং কৰিছে তেতিয়াহ'লে আপুনি কি কৰিব তাক মৰমেৰে আঁকোৱালি ল'ব তাক হাত বুলাই মূৰত হাত বুলাব ধুনীয়াকৈ অকণমান টানি আঁকোৱালি ল'ব লৈ পেলাই ধুনীয়াকৈ অকণমান হাগ কৰিব চুমা এটা খাব খাই পেলাই ধুনীয়াকৈ বুজাব চুমা এটা খাই যেতিয়া আলিংগন কৰিব আলিংগন কৰাৰ পিছত সি যেতিয়া আপোনাৰ কাষ চাপি যাব অলপ সময় পিছতে আপুনি লাহে লাহে বস্তুটো বুজাব যে এইটো কি নহয় ভাল হোৱা নাই কিন্তু লগে লগে নহয় তাৰ লজিকেল ব্ৰেইনটো যেতিয়ালৈকে সক্ৰিয় নহয় তেতিয়ালৈকে আপুনি এই কামটো কৰিব নোৱাৰে তাক লজিক দি বুজাবই নোৱাৰে যে এইটো ভাল হয় নে বেয়া হয় তেতিয়ালৈকে আপুনি নুবুজাব যেতিয়ালৈকে পতিয়ন নিয়াব যেতিয়ালৈকে নোৱাৰে তেতিয়ালৈকে তাক লজিকেলি একো নুবুজাব ধুনীয়াকৈ যেতিয়া আপুনি আঁকোৱালি লৈছে মৰম কৰিছে যেতিয়া আপোনাৰ লগত একদম হাৰ্ট টু হাৰ্ট কানেক্ট হৈ গৈছে তেতিয়া আপুনি তাক লজিকেল ব্ৰেইনৰ থ্ৰু বুজাব অলপ সময় পিছত যেতিয়ালৈকে সি আপোনাৰ কাষ চাপি নাহে যেতিয়া আপোনাক বিশ্বাসত নলয় যেতিয়া আপোনাৰ কি নকৰে আপোনাৰ কথাত পতিয়ন নাযায় যেতিয়াই সি পতিয়ন যাব আপোনাৰ কথাত সি মানিব আপোনাক তেতিয়া লগে লগে আপুনি ৰিডিৰেক্ট উইথ দ্য লেফ্ট লগে লগে আপুনি তাক ৰিডিৰেক্ট কৰি দিব ৰাইটৰ পৰা লেফ্ট ব্ৰেইনলৈ তেতিয়া আপুনি কি কৰিব লজিক দি বুজাব যে একচুৱেলি তুমি যি কামটো কৰিছা সেইটো কাম বেয়া হয় এইটো কাম কৰিব নালাগে কাৰণ এইটো কাম কৰিলে ডাঙৰে বেয়া পায় বা এইটো কাম বেয়া হৈছে এইটো আমাৰ ছ'চিয়েলাইজেশ্যনৰ কাৰণে ভাল নহয় তেনেকৈ আপুনি লজিক দি বুজাব কিয় বেয়া হয় আৰু এইটো কিয় কৰিব নালাগে এই গোটেইখিনি লজিক তাৰ পিছতহে দিব পাৰিব যেতিয়া তাৰ ৰাইট ব্ৰেইন আপুনি কানেক্ট কৰিব পাৰিছে তাৰ পিছতহে আপুনি ৰিডিৰেক্ট কৰিব উইথ দ্য লেফ্ট ব্ৰেইনলৈ কিন্তু লেফ্ট ধুনীয়াকৈ এটা এক্সাম্পল দিছে এক্সাম্পল দি বুজাই দিছে যে একচুৱেলি আমি কৰিব কি লাগে শিশুৰ লগত ইয়াত লিখিছে ইনষ্টেড অফ কমাণ্ড এণ্ড ডিমাণ্ড ইয়াত লিখিছে মম ইউ নেভাৰ লিভ মি এ নোট ইন দ্য মিডল অফ দ্য নাইট এণ্ড আই হেট হোমৱৰ্ক তুমি আধা ৰাতি মোৰ কাৰণে কোনো নোটছ নিলিখা ডেট মিনছ মোক ভাল পোৱা ধৰণৰ কোনো ধৰণৰ নোট মোৰ কাৰণে নিলিখা আৰু মই হোমৱৰ্ক বহুত বেয়া পাওঁ মাকে যেতিয়া এনেকুৱা কথা শুনিব তেতিয়া মাকৰ খং উঠিব মই আধা ৰাতি তোমাৰ কাৰণে কি নোট লিখিম মই তোমাক ভাল পাওঁ বেয়া পাই কথাৰ মই আধা ৰাতি কিয় লিখিম আৰু তুমি হোমৱৰ্ক কিয় বেয়া পোৱা হোমৱৰ্ক বেয়া পাব নালাগে হোমৱৰ্কটো কৰিব লাগিব এইটো স্কুলৰ কাম এইটো শিক্ষকে দিছে এইটো কৰিব লাগিব নহ'লে তোমাৰ ফিউচাৰ কেতিয়াও ভাল নহ'ব তোমাৰ ব্ৰাইট ফিউচাৰ কাৰণে এইখিনি কৰিবই লাগিব আপুনি যদি এনেকৈ লগে লগে যুক্তি সহকাৰে বুজাই দিয়ে তাৰ আৰু বেছি খং উঠিব কিন্তু সি আপোনাৰ লগত কানেক্টেড হ'ব নোৱাৰিব যেতিয়ালৈকে সি আপোনাৰ লগত কানেক্টেড নহয় তেতিয়ালৈকে আপোনাৰ কথাটো সি কেতিয়াও পালন নকৰিব সি আৰু খং কৰিব আৰু আপোনাৰ পৰা বহুত দূৰত গুচি যাব ডেট মিনছ ইয়াতে বুজা গৈছে যেতিয়া তাৰ ইম'চনেল ব্ৰেইনটো এক্টিভ হৈ থাকে ৰাইট ব্ৰেইনটো এক্টিভ হৈ থাকে ইম'চনেল ব্ৰেইন এক্টিভ হৈ থাকে তেতিয়ালৈকে তাৰ লেফ্ট ব্ৰেইনে একো কাম নকৰে ডেট মিনছ লজিকেল ব্ৰেইনে কামেই নকৰে কিন্তু প্ৰথমে আপুনি তাক ৰাইট ব্ৰেইনটোক শান্ত কৰিব লাগিব ইমোশ্যনৰ থ্ৰু ইমোশ্যন দি পেলাই তাক কানেক্ট কৰিব লাগিব তাক শান্ত কৰিব লাগিব শান্ত কৰাৰ পিছতহে তাৰ লজিকেল ব্ৰেইনটো লাহে লাহে ডেভেলপ কৰিব লাগিব তাৰ পিছত আপুনি কি কৰিব যেতিয়া লাহে লাহে সক্ৰিয় হৈ যাব তেতিয়া আপুনি যদি কয় এক্সপ্লেনেশ্যন দিয়ে যুক্তি দিয়ে তেতিয়া সি বুজি পাব ইয়াৰ আগত সি বুজিয়ে নাপায় তলৰ পিকচাৰটোত আপুনি দেখাই পাই আছে বুজাই পাই আছে যে ট্ৰাই কানেক্ট এণ্ড ৰিডিৰেক্ট প্ৰথমে আপুনি কানেক্ট কৰিব চেষ্টা কৰিব তাৰ পিছতহে ৰিডিৰেক্ট কৰিব চেষ্টা কৰিব তলত এইখিনিতে দেখাই গৈ আছে কিমান ধুনীয়া এটা দৃশ্য
আৰু ওপৰত যি দৃশ্যটো দেখাই গৈ আছে এইটো মাকে লগে লগে লজিকেলি আনচাৰটো দিছে আৰু খং কৰি দিছে যাৰ কাৰণে তাৰ ছেপাৰেশ্যনটো বেছি হৈ গৈছে আৰু তলৰ পিকচাৰটো দেখাই গৈ আছে মাকে ট্ৰাই টু কানেক্ট এণ্ড ৰিডিৰেক্ট প্ৰথমে কানেক্ট কৰিব চেষ্টা কৰিছে তাৰপিছতে লগে লগে ৰিডিৰেক্ট কৰিছে যাৰ কাৰণে এইটো এটা কি হৈছে ছাকচেছ আমি হেৰি ক'ব পাৰোঁ যে ছাকচেছ ট্ৰাই বুলি ক'ব পাৰোঁ প্ৰথমেই ল'ৰাজনৰ লগত ৰাইট ব্ৰেইন টু ৰাইট ব্ৰেইন কানেক্ট কৰিছে ইম'চনেল তাক আঁকোৱালি লৈছে তাক অকণমান হাত বুলাই দিছে তাক অকণমান চুম্বন কৰিছে তাৰপিছতহে লাহে লাহে বুজাই গৈছে তুমি হোমৱৰ্ক কিয় ভাল নোপোৱা বহুতকেইটা ষ্টৰি দিয়া আছে ষ্টৰিৰ পিছত ষ্টৰিটো কি পইণ্ট আউট কৰিছে চাওক দিছ ষ্টৰি পইণ্ট আউট এন ইম্পৰ্টেণ্ট ইনচাইট when a child is upset logic often won't work until we have responded to the right brain's emotional needs কি সি আপছেট থাকে তেতিয়ালৈকে তাৰ লজিকেল ব্ৰেইনে একো কামেই নকৰে তাৰ কাৰণে তাৰ প্ৰথমতে তাক কানেক্ট কৰিব লাগে ইম'চনেলি তাৰপিছতহে তাক ৰিডিৰেক্ট কৰিব লাগে সেইটো কাৰণে কোৱা হৈছে যে কানেক্ট উইথ দ্য ৰাইট তাৰপিছতহে আমি কৰিব লাগিব ৰিডিৰেক্ট উইথ দ্য লেফ্ট প্ৰথমে কানেক্ট ৰাইট ব্ৰেইনৰ লগত তাৰপিছত আপুনি কি কৰিব লাগিব ৰিডিৰেক্ট উইথ দ্য লেফ্ট ব্ৰেইনত আপুনি ৰিডিৰেক্ট কৰিব লাগিব ডেট মিনছ আমি লজিকেলি তাক পিছতহে বুজাব লাগিব লগে লগে নহয় আজি এইখিনি আছিলে আৰু বহুত ধুনীয়া এটা মানে হেৰি ছাজেশ্যন ক'ব পাৰি আৰু প্ৰভেন ছাজেশ্যন হয় এইখিনি কৰিলে নিশ্চয় আপুনি ইয়াৰ পৰা কিবা নহয় কিবা উপকৃত হ'ব পাৰিব